স্বাগতম জনাইছো আপোনালোকক আজি এটা ইন্টাৰেষ্টিং ভিডিঅ' লৈ আজি আমি যাই আছো উপঙি থকা ব্ৰিজ চাবা আপোনালোকক দেখাম আজিৰ ভিডিঅ'টা একদম শুদ্ধ ভিডিঅ' আমি একো ফালতুমি নকৰোঁ মিছা কথা নকওঁ যাই দেখা পাব ভিডিঅ'টা শেষলৈকে চাই থাকক ইংলিছত ফ্লাটিং ব্ৰিজ বুলি না ফ্লটিং ব্ৰিজ বুলি কয় আৰু কি কয় আৰু দে আমি যাম চাই থাকক ভিডিঅ'টা টেং টেং হাই গাইস আমি আহি গোল্ডেন ব্ৰিজ পালোহি আজি মনোজৰ মাথা চাথা গৰম উঠি আছে দুইবাৰ কি এক্সিডেণ্ট হোৱাৰ পৰা বাচিল মোৰ চাইকেলৰ খুন্দাতে সি উল্টি পৰব খুজিছিল হাই গাইস আমাৰ ফেনবোৰ আপোনালোকে দেখি আছে ওচৰত গ'লে ভালকৈ দেখা পাব ৰাস্তাত একেবাৰে ঠণ্ডা দি লৈছে আমাৰ লগত ছাবস্ক্ৰাইবাৰ ফেন একে কথা দেচোন ছাবস্ক্ৰাইবাৰৰ লাষ্টত ফেন হয় এইবোৰ গাইস আপোনালোকে দেখিবলৈ পাইছে আমাৰ ফেনবোৰ ৰাস্তাত শুই আছে আহি পালোহি গাইস কি বাগাই আগে বহুত মানুহ হৈ গৈছে ৰে ইমান মানুহ বুলি ভাবা নাছিলোঁ তথাপিও লাজ লাগছে একো নাই অ'কে আমি আহি এই আমাৰ মৰমৰ ফ্লটিং ব্ৰিজ মৰমৰ বুলি ক'ব লাগিব আৰু এইখন চাই যোৱা এতিয়া হ'ল এতিয়া নদী না কি বিল টাইপ না তাৰপিছত বিল এটা মানুহ বেছি হৈছে ভয়ে লাগে উঠিবৰ কাৰণে ভয়ে লাগে ভয়ে লাগে দেখোন যে টাইটানিক নহ'বি হেল্ল' এইখনে হৈছে সেই উঠি থকা দলংখন বহুত ভয় লাগে ইয়াতে বহুত না ভাল ভয় লাগে এইখনে হৈছিল উঠি থকা দলংখন অসমৰ প্ৰথম বুলিয়ে ক'ব লাগিব আৰু এইটো হৈছে ইয়াৰ ভিউটো এইখন হৈছে শ্ৰীলংকা এইখন হৈছে ৰাম সেতু আহি আছে আমাৰ 3টা ৰাইডাৰে দুধনৈ আহি পালোঁ আমি আহিলোঁ বেছিকৈ দেখাব নোৱাৰিলোঁ তাতে বহুত মানুহ আছিল চ' যিমানখিনি দেখা পাইছা সেইখিনিয়ে আছিল আৰু পিছত আৰু ভালকৈ দেখাম আজিৰ ভিডিঅ'টা এইখিনি আছিল আমি বহুত আপোনালোকৰ কাৰণে কৈছোঁ এইবাৰ আপোনালোকৰ কাম আপোনালোকে যাব ডিছক্ৰিপশ্যনত পাব এড্ৰেছটা ফ'ল' কৰি যাব যদি ভিডিঅ'টা দেখা চাব পাইছে ধন্যবাদ